নমস্কাৰ বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টোৰ যোগেদি আপোনালোকৰ আগত দাঙি ধৰিছোঁ মৃত্যুৰ পাছত নিজৰ সম্পত্তি দুখীয়াৰ বাবে দান কৰি থৈ যোৱা কেইজনমান মহান বলিউড তাৰকা। নিজৰ মহানতাৰ বাবেই মৃত্যুৰ পাছতো অমৰ হৈ ৰ'ল তেওঁলোক। প্ৰথমগৰাকী হৈছে সুশান্ত সিং ৰাজপুত। 2020 চনৰ 14 জুন তাৰিখে মুম্বাইৰ বেন্দ্ৰাস্থিত নিজা ঘৰত উদ্ধাৰ হয় বলিউডৰ জনপ্ৰিয় অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃতদেহ। অভিনেতাজনৰ মৃত্যুৱে সমগ্ৰ দেশতে সৃষ্টি কৰিছিল তীব্ৰ চাঞ্চল্যৰ। মৃত্যুৰ সময়ত তেওঁৰ সম্পত্তিৰ পৰিমাণ আছিল প্ৰায় 450 কোটি টকা। মৃত্যুৰ পূৰ্বে সুশান্তে প্ৰায়ে বিভিন্ন দান বৰঙণি আগবঢ়াইছিল। সেয়েহে মৃত্যুৰ পিছত তেওঁৰ সম্পত্তিসমূহ পৰিয়ালবৰ্গই আৰ্তজনৰ সহায়ৰ বাবে দান কৰি দিয়ে। 2. শ্ৰীদেৱী। শ্ৰীদেৱী ভাৰতীয় চিনেমা জগতৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী। তেওঁক বলিউডৰ প্ৰথমগৰাকী মহিলা তাৰকা বুলি অভিহিত কৰা হয়। 2018 চনৰ 24 ফেব্ৰুৱাৰীত হোটেলৰ কোঠাত তেওঁৰ মৃত্যু হৈছিল। জানিব পৰা মতে, শ্ৰীদেৱীয়ে নিজৰ আধা সম্পত্তি দান কৰাৰ সিদ্ধান্ত লৈছিল। তেওঁৰ স্বামী বনি কাপুৰে তেওঁৰ নামত এখন বিদ্যালয় খুলিছে, য'ত সম্পূৰ্ণ বিনামূলীয়াকৈ ছাত্ৰ-ছাত্ৰীসকলক দিয়া হ'ব শিক্ষাদান। 3. সিদ্ধাৰ্থ শুক্লা। মুম্বাইৰ কুপাৰ হস্পিটেলত 2021 চনৰ 2 ছেপ্টেম্বৰ তাৰিখে জনপ্ৰিয় টিভি তাৰকা সিদ্ধাৰ্থ শুক্লাৰ অকাল মৃত্যু ঘটিছিল। যুৱ অৱস্থাতে অভিনেতাজনে নিজৰ সম্পত্তিসমূহ অনাথ আশ্ৰমলৈ দান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। মৃত্যুৰ পাছত তেওঁৰ ইচ্ছা অনুযায়ী তেওঁৰ 15 কোটি টকা অনাথ আশ্ৰমলৈ দান কৰা হয়। 4. লতা মংগেশকাৰ। মুম্বাইৰ ব্ৰিচ গান্ধী হস্পিটেলত বলিউডৰ মহান কণ্ঠশিল্পীগৰাকী 92 বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ পূৰ্বে তেওঁ নিজৰ সকলো সম্পত্তি ৰাইজৰ হকে দান দি যাবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছিল। জানিব পৰা মতে, তেওঁৰ এখন বিদ্যালয় আৰু অনাথ আশ্ৰম খোলাৰ বৰ হেঁপাহ আছিল। সেইবাবেই মৃত্যুৰ পাছত তেওঁৰ সকলো সম্পত্তি দান হিচাপে আগবঢ়োৱা হয়। 5. বাপ্পী লাহিড়ী। 2022 চনৰ 15 ফেব্ৰুৱাৰীত 69 বছৰ বয়সত কণ্ঠশিল্পী, সংগীত নিৰ্দেশক, নিৰ্মাতা বাপ্পী লাহিড়ী স্বৰ্গগামী হয়। জানিব পৰা মতে, মৃত্যুৰ পূৰ্বে তেখেতে এখন উইল প্ৰস্তুত কৰিছিল, য'ত লিখা আছে যে তেওঁৰ মৃত্যুৰ পাছত তেওঁৰ সকলো সোণৰ গহনা ৰাইজৰ হকে দান দিয়া হ'ব।